বন্ধু বান্ধৱীসকল আপোনাৰ যদি ফ্লিপকাৰ্ট একাউণ্টটো লগইন কৰোঁতেনে ইনএক্টিভ দেখাইছে তেতিয়া আপুনি কিদৰে আপোনাৰ একাউণ্টটো আপুনি ৰিএক্টিভ কৰিব পাৰিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখাই দিম বন্ধু বান্ধৱীসকল মোৰ এটা ফোন নম্বৰ আছে যিটো নম্বৰত মোৰ ফ্লিপকাৰ্ট একাউণ্টটো খুলিলে অৰ্থাৎ মই ফ্লিপকাৰ্ট একাউণ্টটো যদি লগইন কৰোঁ তেতিয়া ইনএক্টিভ দেখায় মই আপোনালোকক প্ৰথমতে মই একাউণ্টটো আপোনাক লগইন কৰি আপোনালোকক দেখাই আছোঁ বন্ধু বান্ধৱীসকল মই আপোনালোকক প্ৰথমতে মোৰ সেই একাউণ্টটো মই লগইন কৰি আপোনালোকক দেখাই আছোঁ নাম্বাৰটো টাইপ কৰি দিয়াৰ পিছত আমাৰ এটা OTP কোড আহিব আমাৰ মোবাইলত OTP কোডটো আহি গৈছে মই OTP কোডটো টাইপ কৰি দিছোঁ OTP কোডটো টাইপ কৰি ভেৰিফাই বাটনত ক্লিক কৰি দিয়াত আমাৰ এনেদৰে আহি গৈছে একাউণ্ট ইনএক্টিভ প্লিজ কণ্টেক্ট কাষ্টমাৰ ছাপোৰ্ট টু এক্টিভ ইট আমি এই একাউণ্টটো আমি কিদৰে আমাৰ ৰিএক্টিভেট কৰিব পাৰিম মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখাই আছোঁ একাউণ্টটো ৰিএক্টিভেট কৰিবৰ বাবে আপোনালোকে গুগল বা ক্ৰম আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অপেন কৰি ল'ব মই মোৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি লোৱাৰ পিছত আমি ইয়াত চাৰ্চ বাৰত টাইপ কৰিম flipkart.com আমি এনেদৰে flipkart.com বুলি আমি টাইপ কৰি ল'ম টাইপ কৰি পেলাই আমি সাৰ্চ কৰি দিম flipkart.com বুলি আমি টাইপ কৰি সাৰ্চ কৰি দিয়াৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব আমি ওপৰ সাইডে যেটো থ্ৰী ডট আছে আমি সেই থ্ৰী ডটত ক্লিক কৰিম থ্ৰী ডটত ক্লিক কৰি আমি ইয়াত ডেস্কটপ সাইটটো আমি অন কৰি ল'ম আমি পেজটো ডেস্কটপ সাইট কৰি লোৱাৰ পিছত আমি অলপ পেজটো অলপ জুম ইন কৰি দিম জুম ইন কৰি আমি লগইন অপচনত আমি ক্লিক কৰি দিম লগইন অপচনত ক্লিক কৰি দিয়াৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব আমি ইয়াত আমাৰ যেটো ফোন নম্বৰ আমাৰ ইনএক্টিভ দেখাই আছিল যেটো ফোন নম্বৰ আমি টাইপ কৰি পেলাই OTP কোডটো বহাই দিয়াৰ পিছত আমাৰ একাউণ্টটো ইনএক্টিভ দেখায় আমি সেই ফোন নম্বৰটোকে আমি ইয়াত টাইপ কৰিম টাইপ কৰি পেলাই আমি সেই ফোন নম্বৰটো ইয়াত টাইপ কৰি ললো টাইপ কৰি লোৱাৰ পিছত আমি ফৰগট অপচনত আমি ক্লিক কৰি দিম ফৰগট অপচনত ক্লিক কৰাৰ পিছত আমাৰ সেই মোবাইল নম্বৰটোতে আমাৰ এটা OTP কোড আহিছে আমি ইয়াত সেই OTP কোডটো আমি ইয়াত টাইপ কৰি দিম OTP কোডটো আমি টাইপ কৰি লৈছো OTP কোডটো টাইপ কৰি লোৱাৰ পিছত তাৰ তলতে আপোনালোকে সেট পাসওয়াৰ্ড বুলি আপোনালোকে দেখা পাইছে আমি ইয়াত পাসওয়াৰ্ড এটা আমি ইয়াত পাসওয়াৰ্ডটা আমি টাইপ কৰি লম পাসওয়াৰ্ডটো টাইপ কৰি লোৱাৰ পিছত আমি ইয়াত ৰিএক্টিভ অপচনটোত আমি ক্লিক কৰি দিম ৰিএক্টিভত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মোৰ একাউণ্টটো সাকসেসফুলি লগইন হৈ গৈছে তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই যদি আপোনালোকে অলপ হলেও ভাল পালে তেতিয়া লাইক এটা কৰি থৈ যাব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থ্যাংক ইউ সো মাচ